খবৰ আপোনালোকৰ সকলো ভালে আছেনে মই নিভা আৰু এইটো মোৰ ইউটিউব চেনেল নিভাছ ডায়েৰীত মই আপোনালোক আটাইকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ নলবাৰী হৰি মন্দিৰত আৰু বৰ্তমান ইয়াত প্ৰস্তুতি চলি আছে ৰাস মহোৎসৱৰ। তেনেহ'লে বলক আপোনালোককো দেখাওঁ ইয়াত কেনেধৰণে প্ৰস্তুতি চলি আছে। প্ৰথমতে মই আহিলোঁ ভগৱানৰ আশীৰ্বাদ ল'বলৈ। আহকতে মন্দিৰৰ ওপৰৰ পৰাই ৰাস হোৱা ঠাইখিনি এবাৰ দেখাই দিওঁ। নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰত উদযাপিত হোৱা ৰাস মহোৎসৱ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই বিখ্যাত। প্ৰতি বছৰৰ দৰে এইবেলিও নলবাৰী হৰি মন্দিৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৮৭ সংখ্যক নলবাৰী ৰাস মহোৎসৱ। আজি বাৰু মন্দিৰটো ভালকৈ নেদেখাওঁ, বেলেগ এদিন দেখাব চেষ্টা কৰিম। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ কেনেদৰে নলবাৰী হৰি মন্দিৰত ৰাস মহোৎসৱৰ প্ৰস্তুতি চলি আছে। ইয়াত বনাই থকা হৈছে ৰাসৰ মূৰ্তিসমূহ। ২৯ নৱেম্বৰ তাৰিখে ৰাসৰ শুভাৰম্ভণি হ'ব আৰু ১ ডিচেম্বৰ তাৰিখে সামৰণি পৰিব। আজি হৈছে নৱেম্বৰৰ ২৬ তাৰিখ। ৰাস মহোৎসৱলৈ মাজতে আৰু মাত্ৰ ২টা দিন বাকী। সেয়েহে খনিকৰসকলে ইয়াত পূৰ্ণ গতিত মূৰ্তি বনোৱা কামত লাগি আছে। মন্দিৰ প্ৰাংগণত থকা প্ৰতিজন ব্যক্তিয়ে ৰাস মহোৎসৱৰ কামত ব্যস্ত হৈ আছে। আগৰ তুলনাত এইবাৰ মূৰ্তি যথেষ্ট কম পৰিলক্ষিত হৈছে। এইবেলি ৰাস মহোৎসৱত কৰোনা মহামাৰীৰ ভয়াৱহতাৰ কাৰণে দেখিবলৈ পোৱা নাযাব কোনো ধৰণৰ জাকজমকতা আৰু লগতে দেখিবলৈ পোৱা নাযাব কোনো ভ্ৰাম্যমাণ থিয়েটাৰ। ৰাসত নাথাকিব কোনো ধৰণৰ বাণিজ্যিক মেলা। এয়া চাওক, মন্দিৰটো সুন্দৰভাৱে লাইটেৰে সজোৱা হৈছে। মন্দিৰৰ ওপৰ ভাগতো বৰ্তমান কাম চলিয়ে আছে। এয়া চাওক, ৰাতি যেতিয়া এই লাইটবিলাক জ্বলি উঠিব সঁচাকৈ বহুত ধুনীয়া দেখা হ'ব। এইবেলি ৰাস মহোৎসৱত কোনো জাকজমকতা নাথাকিলেও আশা কৰোঁ
এই মহোৎসৱে ৰাইজৰ মনলৈ কঢ়িয়াই লৈ আহিব আনন্দ আৰু উল্লাস। ৰাস পৰিচালনা কমিটিয়ে অৱগত কৰোৱা ধৰণে সকলোৱে যাতে মাস্ক পিন্ধি আৰু সামাজিক দূৰত্ব ৰক্ষা কৰি ৰাস মহোৎসৱত ভাগ লয় তাৰে কামনা কৰিলোঁ। তেনেহ'লে এতিয়া মই ঘৰলৈ উভতি যাওঁ আৰু ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ চেনেলটোত নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো হিট কৰি অল কৰি দিব। ৰাস আৰম্ভ হ'লে মই নিশ্চয় আপোনালোককো দেখুৱাব চেষ্টা কৰিম। তেনেহ'লে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে বাই।